বন্ধ কৰা আহিছে বন্ধ কৰা এইফালে জান্দা আছে ভালকে মাৰ নাখালে দুজনে চিট বেল্ট লগাই লৈছোঁ মানে এইটো কম্পালচৰি হয় চেফটিটো নিজৰ সদায় সেইটোৱে খিনি দেখাই থাকোঁতে মই ইণ্ট্ৰ শ্বুট কৰিবলৈ পাহৰি থকা নাই আচলতে টাইমে পোৱা নাই চ' কথাটো কি হ'ল আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু যাৰ বেয়া চলি আছে সৰুভাগক ভাল হ'ব কাৰণ ভগৱানে ভাল বেয়া সকলো দিয়ে চ' কথাটো এনেকুৱা আমি ক'লৈ গৈ আছোঁ ছাৰপ্ৰাইজ নিব ছাৰপ্ৰাইজ আছে চ' জানদাই মই গৈ আছোঁ আপোনালোকক এটা ছাৰপ্ৰাইজ দিম এতিয়া অংকলে ৰখিমেই আমি এইখিনিতে আমগুৰি চাৰিআলিত ৰখিছোঁ আমি এই আপোনালোকে যিখিনি আহিছে দেখিছে আমগুৰি এইডোখৰ ষ্টেচন ৰোড আমি গেলেক্সি ফ্ৰণ্টত ৰখি আছোঁ তো চাই থাকক ভিডিঅ'টো ধামাকা হ'ব আজি চাই থাকক জুলৈ যাম বুলি আহিছিলোঁ আহিলি তেতিয়াহ'লে ছটালৈকে কি বেডমিণ্টন ছটালৈকে খেলিছ অঁ ছটা মানে মই 4টা বজাৰ পৰা খেলিছোঁ তো 4টাৰ পৰা 6টালৈকে পোহৰ হ'লে আহোঁ আৰু সেইকাৰণে কি হ'ল গাড়ীত আহি থাকোঁতে আমাৰ কোনোদিনো জমনি কথা নোলায় গতিকে উপায় নাই আৰু এনেকৈয়ে কৰিব লাগিব ন কণ্টেণ্ট লাগে ন উপায় নাই মানে হাঁহিটো মেইন এটাই পাছফালে ভিক চিক্স লগাই টোপনিটো মেইন ভিক চিক্স লগাই পৰি আছে 4টা হেৰি কি বুলি কয় আপোনাৰ ৰাতি 9টা বজাৰ পৰা 4টা বজালৈকে বেডমিণ্টন খেলিলে 6টা বজাত 6টা বজালৈকে বেডমিণ্টন খেলিলে এতিয়া গাড়ীত আহোঁতেও মুখৰ মাত নাই ভিক্স লগাই পেলাই নাক মাৰি আছে পূৰা চাই থাকক ভিডিঅ'টো আপোনালোকে চকু মেলিহে আছিলে বোলে হয় নহয় চকু মেলি শুই আছিলে একো নাই মই আকৌ পাছফালে নাচালোঁ যে এইফালে ডাম্পাৰ এখন আহিছে এই ডাম্পাৰে আমগুৰি টাউনৰ ৰাস্তাবোৰতো বৰবাদ কৰিছেই এই গাঁৱৰ ৰাস্তাবোৰ বৰবাদ কৰি দিছে বেয়া পাইছোঁ তহঁতক প্ৰগ্ৰেছ হৈছে বুলি কৈছে ক'ত প্ৰগ্ৰেছ হৈছে এই ভিডিঅ'টো মই চৰকাৰক দিছোঁ ধেমালি কৰিছোঁ দেই হা এতিয়া আমি আহি আছোঁ পালোহি এতিয়া মৰা বজাৰ দেই আমাৰ মানে কেছ হৈ গয়া ইতনা সুন্দৰ ৰাস্তা কিয়া কৰি দিয়া আৰু আকৌ ভাল কৰি আছে বাৰু ৰাস্তাটো এই আলকেটাৰ ৰাস্তাবোৰ ভাল লাঞ্চ টাইম অঁ বঢ়িয়া লাঞ্চ টাইম মানে আপোনাৰ ৰাস্তা বনোৱা কৰ্মীসকলে খাই আছে ভাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছে আমাকো দেখাই দিওঁ অকণমান মোৰ ফোনটোৰ মানে কি হ'ল চাৰ্জ দিবলৈ পাহৰি থাকিলোঁ গতিকে বৰ্তমান অংকুৰৰ ফোনটোত মই ভিডিঅ' কৰি আছোঁ বাকী কেনেকুৱা পাইছে মই যে ভিডিঅ' কৰি আছোঁ জানা মজা মই ওলাইছোঁ ওলাইছে ধুনীয়াকৈ ওলাইছে ইয়াৰ ফোনটোত বেছিকৈ জুম হৈ যায় বাকী ফোনটোত ভিডিঅ' কৰি ভাল লাগিছে সেইটো গছবোৰ গৈ আছে নে আমি গৈ আছোঁ চৰি আমিহে গৈ আছোঁ মানে আগতে ভাবোঁ সৰুতে এই গছবোৰ মানে গৈ থাকে বুলি ভাবোঁ মানে তাৰপাছত প্ৰেক্টিকেলি কথাটো গম পালোঁ যে কি গছবোৰ গৈ নাথাকে আমাৰ গাড়ীখনে গৈ থাকে উপায় নাই আৰু জীৱন দুদিনীয়া সময় খন্তেকীয়া কিন্তু স্মৃতি যুগমীয়া দুদিনীয়া জীৱনৰ খন্তেকীয়া স্মৃতিসমূহ ধৰি ৰখাৰ এক ক্ষুদ্ৰ প্ৰয়াসৰ নামেই হ'ল অতিথি চৰা চাই থাকিব চাবলৈ নাপাহৰিব আৰু আপোনালোকৰ মৰম দিব বুলি আমি আশা কৰিছোঁ অনুষ্ঠানটো চ' বন্ধুসকল এইটো মানে কি হ'ল আমাৰ এটা চেনেল আছিলে মানে চেনেলটো এতিয়াও আছে খালি কাম কৰা হোৱা নাই অতিথি চৰা বুলি হয় নাই এটা অনুষ্ঠান আছিলে কাম কৰিম লাহেকৈ যিহেতু অলপ মানে এইকেইদিন কামবোৰ ডিলে চলি আছে আগতে কৰিছিলোঁ মাজতে অকণমান বন্ধ হৈছিলে এতিয়া আকৌ আমি পুনৰাই নতুনকৈ অতিথি চৰা অনুষ্ঠানভাগ আৰম্ভ কৰিবলৈ লৈছোঁ এই অনুষ্ঠানৰ ৰেকৰ্ডিঙৰ কামতে আহি আছোঁ আজি আমি গোটেইকেইটাই মিলি কি ঠিক কেতিয়াবা আপোনালোকৰ মাজৰে কাৰোবাক আমি মাতি আনি আমাৰ মানে অতিথি চৰালৈ আপোনালোকক ইনভাইট কৰিব পাৰোঁ খালি চাই দিব ভিডিঅ' ভালকৈ হয় নাই তাকে তলৰ পৰা নামি পেলাই ভালকৈ দেখাম বাৰু কিন্তু মজা লাগিছে নোসোমাব এইফালে কথা কৈছে এইখন গেটৰ একদম মেইন এইফালে এইটো চাইডে আহিলোঁ আকৌ আমি কিন্তু মজা লাগিছে দেই গেটখন সঁচাকৈ মজা লাগিছে লাইক ইট চ' বন্ধুসকল পালোহি বৰ্তমান ইমান দূৰ আহি পাইছোঁহি আৰু আমি নামি গৈছোঁ জানা
চিনেমেটিক শ্বট লোৱা এইখিনি দেখিছে নাই আপোনালোকে হাতত পুৰা যন্ত্ৰ হা এইফালে যন্ত্ৰ পাতিখিনি উলিওৱা তুমি ভাইটি ই শুই উঠি আহিছে ভিক্স চিক্স লগাই পুৰা উলিয়া না বস্তুখিনি উলিয়া না ভালকে মোৰ ওচৰত যন্ত্ৰ আছে বাবা বাৰু ধৰি লৈছো দাঙিবলৈ জোৰ নাই জোতাযোৰ খোলোতে বহুত টাইম লাগি যায় কোন কলে গ'ল কেনেকৈ গ'ল গম নাপাওঁ আৰু চ' মই ওপৰলৈ গৈ আছোঁ এতিয়া ইমান ষ্ট্ৰেইট দিছে নাই উপায় নাই বন্ধ কৰি দিলে চব বাৰু পিতামহ কালিলৈ আৰম্ভ হ'ব মোৰ জীৱনৰ আটাইতকৈ এখন আকাংক্ষা বন্ধুসকল ভিতৰত চলি আছে কাম সেইফালে ষ্টুডিঅ'ৰ ভিতৰত বাকী এইটো ষ্টুডিঅ'ৰ পৰা সোমাই আহি প্ৰথমডোখৰ য'ত এডিটিং চলি থাকে ত' উৎপল ছাৰে ইয়াত ডাইৰেকশ্যন দি আছে দাদা বহি আছে স্ক্ৰিপ্টিং কৰি চাই আছে সেই বিষয়ে মোৰ ধাৰণা নাছিল পাণ্ডৱৰ হিত চিন্তাৰ এয়াই নিষ্ঠুৰ পৰিণতি মই বৃহদাসুৰৰ মুখমণ্ডললৈ নিৰীক্ষণ কৰিলো বৰ্তমান আমি আছোঁ চাৰিঙৰ 12 চাৰিং 12ৰ 1 নম্বৰ এইফালে কি দেখাইছিলোঁ আপোনাৰ গেটখন একজেক্ট প্লেচটোৰ নামটো পাহৰি গৈছোঁ মই ষ্টুডিঅ'টো মানে দাদাজনৰ ঘৰৰ ওপৰতে নিজৰ ষ্টুডিঅ' আছে তো ষ্টুডিঅ'টো ওপৰৰ পৰা মানে ছাইডৰ ভিউখিনি ধুনীয়া অলপ দেখাইছোঁ দেই মোৰ ওপৰতে ভাল লাগিছে আৰু কেমেৰাই জাষ্টিফাই নকৰিব পাৰে এইফালে ধুনীয়াকৈ পুখুৰী এটা আছে য'ত হাঁহে কিমান ধুনীয়াকৈ গা ধুই আছে তাৰপিছত এইফালে তলৰ পৰিৱেশটো দেখিছে এইফালে মানুহ ঘৰত ধুনীয়াকৈ জোলনা এখন আছে আগফালে জ্বলিবৰ কাৰণে একচুৱেলি এনেকুৱাবোৰ লাগে আমাৰ টাউন এৰিয়াত আকৌ এনেকুৱা স্পেচেই নাই য'ত মানে এনেকৈ থাকিব পাৰি আৰু বাকী মই মোবাইলটো পৰি যাব লৈছিলোঁ মোবাইলটো তলত পৰি গ'লে আৰু হৈ গ'ল আৰু 12 বাজিব আৰু তো চাই থাকক ভিডিঅ'টো ভাল লাগিলে আৰু সকলোখিনি বুজিও পালোঁ কিন্তু এই নাৰিকল গছজোপাৰ ওপৰত মালাডাল কোনে ওলমালে বাৰু সেই মালাডাল কোনে ওলমালে মই এইটো মানে টবা লাগিছে অথনিৰ পৰা চাই আছোঁ কেনেকৈ মানে ইমান ওপৰৰ পৰা চাওক তলৰ পৰা ইমান ওখ ৱাও ইমান ধুনীয়াকৈ খেলিছে তোমালোকে আকৌ লৈ আহা না এইফালে লৈ আহা স্পীডত পূৰা এই তেৰি বৰ ধুনীয়া ব্ৰেক মাৰি দিলা এতিয়া কৰিবলৈ মোক উলিয়াই দিছে চ' বন্ধুসকল ছাৰপ্ৰাইজটো এইটোৱে আপোনালোকে দেখি আছে চলি আছে চাই থাকক ভিডিঅ'খিনি একদম ফাইনেল আউটপুটটো একদম টাইমত পাব আপোনালোকে হয় নাই এইটো বিহাইণ্ড দ্য চিন হ'ব নেকি তো ভালকৈ আপোনালোকে চাব খালি দেই মৰম দিব বাছ সেইটোৱে আৰু বাক্যবান প্ৰহাৰ কৰাটো তোমাৰ পক্ষে উচিত হোৱা নাই মই ভাবোঁ আমি আহিছোঁ তেতিয়াহ'লে দেই আহিছোঁ তেতিয়াহ'লে মোৰ ব্লগিং চেনেল এটা আছে মানে সেইটো চ' বন্ধুসকল আমি যাব লৈছোঁ ৰাস্তাত কি হয় দেখাম আৰু বহুত দেৰি থাকিবলগীয়া হ'ল প্ৰায় 6 ঘণ্টা ধৰি আমি এজনে অথনি কৈছিলোঁ আপোনালোকক কিমান দেৰি হৈছিলে এতিয়া যাব লৈছোঁ আৰু দেই 5 ঘণ্টা হৈ 6 ঘণ্টা যাওঁগৈ আৰু ভাল লাগিলে ৰ'ব দেই দাদা আহিছোঁ যাব লগ পাই ভাল লাগিলে দেই চেনেলটোৰ বিষয়ে কিবা এটা ক'ব নি মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক সমূহ গোটেইকেইজনে মানে কৰ্মকৰ্তাক লগ পাই খুব ভাল লাগিলে অনাগত দিনত যাতে একদম সুদূৰ আগবাঢ়ি গৈ থাকে তাই কামনা কৰিছোঁ ৰাইজে মৰম দিয়ক আশীৰ্বাদ কৰক